आंनि खन्थाइनि मुङा देग्लाय बैसागुआवनो दुम फेरेरे नोंनि गन्थंजों गनाय स' हाङा आंनि दोंनैसो गोमोन दारिखौ फोरलाब फोरलाब बिरहोनाया लाजियाखैना जाय सियाल बुन्दाफोरा बेफोर बाथ्राखौ फोसावलागासिनो दङ बै सियाल बुन्दाफोरखौ फेरेंगानि खाथियाव फैनो होबानो जाबाय नै जिउआ दिनैना एसे मिक्सार जालांगोन इलेक्शन समना इलेक्शननि बाथ्राखौ एसे बुङाबा मालाय जायफ्रा ससियेल मिडियायाव थाग्राफोरना बिथांमोना बुङाबो मालाय बोरै थानो हादलायखो आरो जायफ्रा खन्थाइ लिरथारिफोर बिथांमोनाबो इलेक्शन सफैयोब्ला खन्थाइ लिरनानै मोजां जा गाज्रि जा ना रायजोफोरा बोजब दा बोजब आं खन्थाइजोंनो लोगोसे माखासे केम्पेइन खालामलांनि बिदि लिरथारिफ्राबो जे मा होननानै बुङो लिरफेरदों बिनि थाखाय धन्यबाद खन्थाइया मोजां जा बा गाज्रि जा नङा होमबा खिन्थु थेवबो आङो खन्थाइनि गेजेरजोंनो माखासे सोरखौबा इनसाल्ट खालामदों ना सोरखौबा बायदि रोखोम आं खन्थाइनि गेजेरजोंनो फोरमायलांदों आरोखि नङा होमबा दा हयतोबा एसे सिगाङाव महा इन्टारेस्टिं सोरनियावबा देग्लाय बैसागु बायब्लानो आं नोंखौ दुम फेरेरे ना बेफोरबायदि खन्थाइ लिरलायनाय खन्थाइनि मुङा बेफोरबायदि सोरनावबा दारि गोमोन फोरलाब फोरलाब मा बहाबा आं मिनिनो ओंखारदों आरोखि बिथांनि जा खन्थाइ लिरनाय जाबा दा जा ना सोरबाया गनाय दा गनाय आं खन्थाइ लिरनांगौ बा रायजोनि गेजेराव आं खन्थाइ लिरनानै फोरमायनांगौ बे आंनि दायित्व आरोखि बेफोरबायदि आरोखि आं बेखौसो सानदों नैबे खन्थाइनि सायाव मैया आंनो हगारदों मैया हरनि 8:30 ना 9टा बेफोरबायदियाव हगारदों आं हरावहाय दुखुबो मोनदों लाजिबो मोनदों आंथ' गन्थङा हंला हंथाब्लाबो गन्थं खान्दादाब्लाबो ना गन्थं नाग्राग्राब्लाबो लाजिनो ओंखारदों आरोखि बिथांनि जाखिनि खन्थाइ लिरनाय माने बेफोरबायदिखौ सोरबायदिया लिरजायो मानो होनना बुङोब्ला इउथ्स ना लाइमोन दा जेनेबा 18, 19, 20 बोसोरनि बिथांमोनाबो बेफोरबायदि स्टार्टिं खालामजेननायावबो बेफोरबायदि जाया खन्थाइ 18, 19, 20 बोसोरनि गथ'फोरा खन्थाइ लिरनो सोलोंजेननाय ना बेफोरबायदि मालाबाबो लिरफेरजेनांदां बेफोरबायदि आरोखि जियानो जा बिथाङाबो फोरमायदों माने खन्थाइनि गेजेरजों माबा मोनसे लिरनानै फोरमायदों गावनि दुखुनि गोसो सिंनि बाथ्राफोरखौ आरोखि आं बेखौसो सानगोन आरो কি ভুল কাম কৰিলে ইউপিপিএলে যোৱাকালি এনেকুৱা ভুল কাম কৰিলে দৰং ওদালগুৰিত বিজেপিৰ কেণ্ডিডেট আছে ইউপিপিএলৰ নাই ইউপিপিএল আৰু বিজেপি একে ডাঙৰীয়াই বন্ধ কৰি থৈছে বুজি পাইছে যদি আপোনালোকে এই বেলিও ভুল কৰে তেতিয়াহলে এই ভুল হ'ব ঐতিহাসিক ভুল যি ভুলৰ কাৰণে যদি আপোনালোকে ভুল কৰি দিয়ে তেতিয়াহলে এই বিটিচিৰ নাম গুন্ধ এটা সময়ত নাথাকিব গতিকে এই বেলি আপোনালোকৰ সন্মুখত যিটো যুদ্ধ আহিছে এই যুদ্ধ হ'ল সাংবিধানিক যুদ্ধ এই যুদ্ধ হ'ল সংবিধান ৰক্ষাৰ যুদ্ধ এই যুদ্ধ হ'ল গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধ ইয়াত কোনো ধৰ্মীয় গোড়ামি নাই আমাৰ মাননীয় হাগ্ৰামা মহিলাৰীদেৱ এজন এনেকুৱা ব্যক্তি যি ব্যক্তি অকল ৰাজবংশীসকলক ভাল পায় এনেকুৱা কথা নহয় যি ব্যক্তি অকল বড়োসকলক ভাল পায় এনেকুৱা কথা নহয় যি ব্যক্তি অকল মুছলমানক ভাল পায় তেনেকুৱা কথা নহয় এই ব্যক্তিজনে বিটিচিত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে সদায় প্ৰচেষ্টা কৰি আছে আৰু ভৱিষ্যতেও প্ৰচেষ্টা কৰিব হয়নে নহয় ৰাজ গতিকে তেনেকুৱা এজন সেকুলাৰ ডাইনামিক লিডাৰক যদি আমি ভোট দি জয়যুক্ত কৰিব নোৱাৰো ইয়াতকে আৰু গৰিহণাযোগ্য ইয়াতকে আৰু অধম কথা আমাৰ কাৰণে হ'ব নোৱাৰে আজি আপোনালোকে চিন্তা কৰক সিহঁতৰ ভিতৰত ভয় সোমাই গৈছে আপোনালোকৰ যে এই যে ভিৰ হাজাৰ হাজাৰ মানুহৰ ইয়াত জমায়িত এই জমায়িত দেখি আজি
এই অঞ্চলৰ যিবিলাক UPPLৰ ৱাৰ্কাৰ্ছ আছে সেইসকলৰ ৰাতি টোপনি নহ'ব বুজি পাইছে সেইসকলে আজি ভাত নাখায় ৰাজি সপোনত দেখিব যে ইমান মানুহ জমা হৈ গৈছে তাৰ মানে আমি হাৰাৰ গোন্ধটো পাই গৈছো আৰু হাৰাৰ গোন্ধটো পাই পেলাই সিহঁতে আকৌ এটা নাটক কৰি আছে এই আমাৰ আই মাতৃসকলৰ ঘৰে ঘৰে গৈছে আৰু কি কৰিছে অৰুণোদয়ৰ ভুৱা ফৰ্ম ফিল আপ কৰাই আছে হয়নে নাই ৰাইজ গতিকে এই অৰুণোদয়ৰ ফৰ্মটো 100% ফেক ফৰ্ম এটা ফৰ্মত আপোনালোকে লক্ষ্য কৰিব যিটো ফৰ্ম সঁচা অৰ্থত চৰকাৰে দিয়ে তাত মাত্ৰ অশোক স্তম্ভৰ ছবি থাকিব বাকী কোনো দলৰ প্ৰতীক চিহ্ন তাত নাথাকে আৰু যিবিলাক ফৰ্ম সিহঁতে লৈ আহি আছে সেইবিলাক ফৰ্মত কোনোটো ফৰ্মত দেখা যায় ট্ৰেক্টৰৰ ছবি আছে কোনো ফৰ্মত দেখা যায় ফুলৰ ছবি আছে আৰু কোনো ফৰ্মত দেখা যায় হাতীৰ ছবি আছে তো এইবিলাক যে নাটক কৰি আছে কিয় কৰি আছে বেমাৰ হলেহে দৰৱ খায় হয়নে নাই গতিকে সিহঁতৰ বেমাৰ লাগি গৈছে হাৰাৰ বেমাৰ গতিকে সিহঁতে দৰৱ দিব বিচাৰি আছে যে আমি আজি সবকে এই অৰুণোদয়ৰ ফৰ্মবিলাক ফিল আপ কৰাও ৰূপ দেখাও হয়তো আমাৰ মহিলাবিলাক অবলা অলপ কম বুজে মহিলা অলপতে পতি যায় গতিকে ইহঁতক আমি পটাও ভোটবিলাক আমি লৈ ল'ম এটা কথা সাৱধান কৰি দিছো আপোনালোকৰ ওচৰত যদি তেনেকুৱা ধৰণৰ ফৰ্ম লৈ কোনোবাই আহে আপোনালোকে ধৰি পিছফালে হাত দুটা বান্ধি থৈ দিব আৰু পুলিচক খবৰ দিব পুলিচে সেই বিহিত ব্যৱস্থা ল'ব মই কৈ দিছো গতিকে সিহঁতৰ প্ৰতাৰণাত আপোনালোকে ভুল যাব নালাগে সিহঁতে কোনো এটাই কাম কৰিব পৰা নাই উন্নয়নমূলক সিহঁতে লেকচাৰ মাৰি থাকে যে 17 বছৰৰ শাসন কালত BPF চৰকাৰে একো এডাল কৰিব পৰা নাই কোনো ডেভেলপ কৰিব পৰা নাই আৰে বাবা যদি ডেভেলপ কৰিব পৰা নাই তোমাৰ লৰাই কোনটো কলেজত পঢ়িছে সেই কলেজ কোনে বনাইছিলে তোমাৰ লৰাই স্কুলত পঢ়ি আছে সেই স্কুলটো কোনে বনাইছিলে তোমাৰ ঘৰত বেমাৰ হলে হস্পিটালত গৈছে এই হস্পিটাল কোনে বনাইছিলে তুমি যিটো ৰাস্তাত গাড়ী লৈ অহা যোৱা কৰা সেই ৰাস্তা কোনে বনাইছিলে লাষ্ট কথাটো হ'ল তুমি য'ত বহি লেকচাৰ মাৰি থাকা অফিসখনত সেই সেক্ৰেটাৰিয়েট অফিস কোনে বনাইছিলে ৰাজ হাগ্ৰামা মহিলাৰীদেৱে বনাইছিলে গতিকে মই বনাই দিয়া বিল্ডিঙত কোনোবাই আহি থাকিব আৰু লেকচাৰ মাৰিব মই মনে মনে বহি থাকিম তেনেকুৱা নহয় গতিকে আমাৰ এই হিংসৰ নিচিনা প্ৰবল শক্তিমান আমাৰ মাননীয় হাগ্ৰামা মহিলাৰীদেৱো বহি থকা নাই আৰু আগতকে 10 গুণ বেছি শক্তি লৈ আপোনালোকৰ সন্মুখত আহিছে আৰু প্ৰমাণ কৰি দিছে আপোনালোকে যে অহা 7 তাৰিখত মাননীয় খাম্পা বৰগাড়ী সাহেব বিপুল ভোটত জয়যুক্ত হ'ব অকল জয়যুক্ত নহয় বিপুল ভোটত জয়যুক্ত হ'ব তো মই বিশেষভাৱে আপোনালোকক এটা কথাই অনুৰোধ কৰিম মই প্ৰথমতে কৈ গৈছো যে আমাক ভোট দিয়া নাই শেষ আজিৰ পৰা আৰম্ভ হওঁতেও নাটকটো আমিও চাম কোকৰাঝাৰত আমিও বিজেপি হিচাপে যেহেতু আমাৰ কেণ্ডিডেট নাই কোকৰাঝাৰ লোকসভাত যেহেতু কোকৰাঝাৰ লোকসভাত বিজেপিৰ কেণ্ডিডেট নাই আমিও চাম না একবার ইহঁতে বলে বিজেপি সাপোর্টার করে বলে ভিতরে ভিতরে সব নাঙ্গলত মারিব কোকরাঝাৰত খেলাটো জমিছে না খেলাটো জমিছে আমি এনে বিনা পয়সা পাই আছে ভোট হয় না নহয় বিৰাট এইফালে ভুল কৰি লৈছে আগত দৰং ওদালগুৰিত ইহঁতে এইটো নকৰিলে এইফালে নহলে হয় এতিয়া আমি ক'বই নালাগে বিজেপি কোনো গালি দিয়াৰ কোনো প্ৰশ্নই নাহে বিজেপি অৰ্থনৈতিক ভিতৰতে সব নাঙলত মাৰিব বুলি কৈ দিছে আমাক এই কোকৰাঝাৰত ফালাফালি হ'ল না এইফালে আপুনি এইফালেও আমাক দিয়া নাই নাঙলতে মাৰিছে এইফালেও বিজেপি নাঙলত মাৰিব এইফালে আপচে উপেফালে নাঙলত মাৰি দিছে দিলীপ শইকীয়াক দিয়া নাই এইফালে প্ৰমোদ বড়োক ভোট দি দিব বিজেপিয়ে যেটো মিটিং কৰি আছে যেনিবা আজি চিফ মিনিষ্টাৰ ডাঙৰীয়া মানাছত আহিছে বোলে তো এনে এইবিলাক চিন্তা কৰিব নালাগে ভিতৰত সব নাঙল মানাছত আহিছে দৰৱটো খুলি কৰিছে আগত ইউপিপিএলে কৰি লৈছে না নাই আগত ইউপিপিএলে এইটো কৰিব নালাগিছিল ফিজুল হাজৰিকা আহিব পাৰে জয়ন্ত মল্ল আহিব পাৰে চিএম ডাঙৰীয়া আহিব পাৰে কিন্তু ভিতৰত সব নাঙল বিজেপি চাই থাকিবি সব নাঙলত মাৰিব আমাৰতো লাভ এইফালেও লাভ আমাৰতো ডাবল
বিৰাট আৰাম সঁচা কথা কৈছোঁ মই এনে বনাই পেলাই কোৱা নাই যিটো ঘটনা হ'বলৈ গৈ আছে বা যোৱাকালি যিটো হৈছে দৰং ওদালগুৰিত যিমান বৰফ ইউপিএফএল চাপৰ্টাৰ আছে চব নাঙলত দিছে সব নাঙলত দিলীপ শইকীয়াক ভোট দিয়া নাই বিজেপিক তো ইফালে এতিয়া বিজেপিও মাৰিব বিজেপিও ভোট নিদিব ইউপিএফএলক সব নাঙলত দিব তো এইবিলাক আমি আৰামত জিকিছে চিন্তা কৰিব নালাগে বিপিএফ দল বিৰাট আগতকৈ বেছি শক্তিশালী হৈ গ'ল জানে আগতকৈ তুলনাত বিপিএফ দলে বহুত শক্তিশালী হ'ল কেনেকৈ যিহেতু এই বিপিএফ দলক সবে এই বিটিচিটো যেহেতু বাচাব লাগিব বিটিচিটো যেহেতু নষ্ট কৰিব দিব নোৱাৰে এই প্ৰমোদ বড়োৱে এই 3-4 বছৰত কোনো উন্নয়নমূলক কাম কৰা নাই আৰু দেখাই নাই বন্ধ হৈ গৈছে উন্নয়নমূলক কাম এই 3-4 বছৰত বন্ধ সেই কথাটো এনেকুৱা কামটো কোনো ৰাজবংশী কোনো অসমীয়া কোনোবা মদাহী মানুহ কোনোবা নাথযোগী কোনোবা বড়ো কোনোবা বঙালী বা কোনোবা আদিবাসীও বিচৰা নাই কোনোবা অসমীয়াও বিচৰা নাই কোনোবা নেপালীও বিচৰা নাই